लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। हेलो गाइस। रेडी मानो। नमस्कार बंधु बान्धवीসকল, কি খবৰ আপোনালোকৰ? মোৰ পাৰবিন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি যাম চৰবুকৰ ফালে, চৰবুক, ভাটিপাৰা, বিজনী, আমি মাহীহঁতৰ ফালে যাম। আমি বহুত দিন যিহেতুকে যোৱা হোৱা নাই মাহীহঁতৰ ঘৰলৈ, আমি তালৈকে যাম। চাই থাকক আপোনালোকে আমি ক'লৈ যাওঁ, কি কৰোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াতে আমাৰ অলপ কিবা কিবি ল'ব লগা আছিলে। এইটো হৈছে আমাৰ ইয়াৰ ওচৰৰে চক, যিটো ডুবি চক বুলি কয়। তেন্তে আপোনালোকেও চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি ক'লৈ যাওঁ, কি কৰোঁ, ক'ত ক'ত ফুৰোঁ, শেষলৈ চাই থাকিব। এয়া আমি বেকি নদী পাই গ'লোঁ, মানে অলপ দূৰ পিছতে আমি পামগৈ আৰু যলৈকে আহিছিলোঁ মামাহঁতৰ ঘৰ। ফাইনেলি আমি বহুদিনৰ পিছত মামাহঁতৰ ঘৰ পাই গ'লোঁ। মানে মামাহঁতত বহি অলপ চাহ পানী খাই জিৰাই মিলাই, মানে গাঁৱতে মাহী এজনী বিয়া দিছে, তালৈকেও গ'লোঁ। ওচৰতে মানে মাহীটোৰ ঘৰ, তাৰপৰা মাহীয়াৰ পৰা আৰু আহি কিনে আমি মানে বিজনীত যাব লগা আছে, যিহেতুকে আমি মাহীহঁতৰ ঘৰলৈ যাম। এতিয়া মানে গাঁৱত দিয়া মাহীটোলৈকে আমি মানে তালৈকে মাহীটোৰ ঘৰলৈকে মানে গৈ আছোঁ। আমি এতিয়া সোনকাল আহিব লাগিব, চাই থাকক আপোনালোকো। ফাইনেলি বাৰু আমি মাহীহঁতৰ ঘৰ পাই গ'লোঁ। এয়া আমাৰ গুণুই পূৰা ইটো লাগে সিটো লাগে, পূৰা খেলাত ব্যস্ত, বস্তু দেখি একেবাৰে ৰ'বই নোৱাৰে। এইজনী মাহীৰ ছোৱালী আৰু এইজনী আমাৰ ঋষি, একেবাৰে একেবাৰে খেলি আছে পূৰা, একেবাৰে বহুত দিনৰ মূৰত লগ পাইছে যিহেতুকে, পূৰা একদম খেলাত ব্যস্ত। আমি মাহীয়াৰ তাত মানে মাহীয়াৰ পৰা ওলাই আহি মামাহঁতৰ তাত গ'লোঁ, ভাত পানী খাই আমি এতিয়া বিজনীলৈ ওলালোঁ। মানে আমি বিজনীৰ মাহীয়াৰ তাত যাব লগা আছে, আমি তালৈকেও ওলালোঁ। এয়া আমাৰ পৰিয়াল বোলা, একেবাৰে পূৰা মজা। এতিয়া আমি গৈ আছোঁ মানে জেঠীমাৰ বাইদেউ মানে বিজনীতে বিয়া হৈছে, সিহঁতৰ ঘৰলৈকেও গ'লোঁ। মানে ভিতৰখিনি দেখুওৱা নহ'ল বাৰু, কি কৰিলোঁ, বহিলোঁ অলপ, মিনিমাখিনি বাৰু দেখুওৱা নহ'ল। আহি আৰু পুনৰ আমি মাহীহঁতৰ ফালে আহিলোঁ। Finally, after a long time, Disney. ফাইনেলি বিজনীৰ মাহীহঁতৰ ঘৰ পাই গ'লোঁ। এইজন হৈছে আমাৰ মহাজন, সেইজনী মাহী ডাঙৰ ছোৱালী, আৰু তাইৰ ছোৱালী এজনী হৈছে, সেইটো মাহী। মানে আমাৰ মানুহক জন্ম হোৱাৰ পৰা দেখাই নাই, বহুত ভাল পাইছে এইটো দেখি কিনে। এতিয়া আমি গৈ আছোঁ বিজনীত, অলপমান মাহীহঁতৰ তাত বহি কিনে আমি অলপ যাই আছোঁ। মানে বিজনীত বহুত ডাঙৰ লক্ষী পূজা হয়, মানে কাষতে লক্ষী পূজাখন, তাতেও অলপ গ'লোঁ, পূজা চালোঁ, ভাল লাগিল আৰু বহুত ডাঙৰ এৰিয়া এটা।
চালোঁ বাৰু পূজা বেছি একো অনা নহ'ল মানে বহুত ডাঙৰ এৰিয়া আৰু অসম্ভৱ ইমানখিনি ঘূৰা যিহেতুকে আমাৰ হাতত সময় কম এতিয়া আমি মাহীহঁতৰ ঘৰত যাই কিনে এতিয়া আমি ঘৰমুৱা হ'লেও ভাত পানী খাই কেনে আমি ঘৰলৈ আহিব ওলালোঁ ৰাস্তাতে মানে ৰৈ দিলোঁ ফটো অলপ উঠাৰ কাৰণে যিহেতুকে গধূলিৰ টাইম এতিয়া আমি গৈ আছোঁ যিখন মানে মেজি ৰিজৰ্ট আছে বেকীৰ কাষতে আমি তালৈকেও গ'লোঁ মানে ফটোত দেখিছোঁ নাম শুনিছোঁ এয়া চাওক আমি আহি পালোঁহি মেজি চাওঁ বলক মেজিখন কেনেকুৱা ভিতৰৰ অংশটো যিহেতুকে আমি দেখা নাই চাওঁ বলক আপোনালোকেও চাই দেখক ভিতৰ কেনেকুৱা কি কি আছে কেনেকুৱা সুবিধা কেনেকুৱা ঠাই সঁচাকৈ মেজিখন বহুত ভাল লগা আপোনালোকেও আহিব যদি আহি পোৱা নাই মই বাৰু আহি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট আহিছোঁ সঁচাকৈ বহুত ধুনীয়া বহুত ভাল লাগে আৰু মানে ফটো উঠাৰ কাৰণে বেষ্ট একেবাৰে মজা বহুত ভাল লাগিল এতিয়া আমি মেজিত খাই মেলি এতিয়া আমি আৰু ঘৰলৈ যাব ওলালোঁ আপোনালোক কেও কেনেকুৱা পালে মেজিখন প্লিজ কমেণ্ট কৰি জনাব এয়াই আৰু ভিডিঅ'টো ইমানতে সামৰিম গুণুই পুৰা একদম পূজাৰ পৰা অনা পুতলাৰ সৈতে খেলি আছে ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ